টাউনৰ মানুহে ঘৰ খেৰ পুঁজি বুলি বুজি নাপায় কি ব্যৱহাৰে নাজানো পুৰণা কৃষি পইচা মই গোটেই শেষ করতাম নাকি মাত্র 800 না কিবা হয়েছিল তাতে দিছো 700 দোকানে থাকো দেখুন বাপাকে kuota tan sawal lu mai lo kodi para যদি দুই লও এই নরে তলৰ খিনি পুঁজি বনাবা এইফালে তামোলৰ চেপত থৈ দিম তাৰ পুঁজি বনাবা খুব বনা টানি টানি সূতা কটো এতে সূতা কৰি খা দে ৰ যাবি ৰ কালি মাৰ ৰাতি বিহুতে আৰু খাং পাতি পুজি আছো দুটাই আজি যাবা কৈছো মই যাবাতে নাই আজিবিলাক ক'ত যাব কালি যাবা কালি ক'ত যাব হাতত যোৱাৰ কথা কৈছো বুলি ইনে থাকবাই পা নাই মই ঘৰত হাতীবিলাক আৰু ঢেঁকীৰ কেটৰা ফুটবা দেম গোহালি জিৰণি নেদং গঁৰালটো আহাৰ দিনাই লগাই দিছোঁ হ'ল গঁৰালটো এনেই থাকবাই পা নাই বলছি মই মুৰ্গী খাব যাম ৰ বাইছে বুঝলা গাড়ী মেকআপ নহয় চিন্তাও গেলি হয় ইমান হাহাকাৰ আমাৰ এইখিনি বুজিয়ে থৈ আৰু ভাতিবিলাক এটা ফুটং যাওঁ তাকে আজি মিলিলোঁ 1.5 মোন মান জাৰি কিনে নাই না আৰু 1.5 মোন মান 3 মোন মান বান্ধি ল'ব পাৰিবি মায়ে জিংকে পাপছি ঘরে দামাকে
মোৰ বন্ধ নকৰে তেওঁৰে মোৰ পৰা নাযায় বাপৰ সম্পত্তি দিছি বিচং বিচং কৰি আছে লোকৰ মানুহৰ বাপৰ সম্পত্তি কিমান চাৰি ফালে বাৰীয়ে বস্তিয়ে কিমান টকা টকা কিহৰ আছে কিমান চলালে এক দোকৰা বেছি কিনে দামা দামি কৰিব পাৰো নহয় আমাৰো নাই এনাও মানে বাপৰ কিমান দামা দামি চাৰিফালে বস্তিয়ে ইফালে সিফালে ভুই মাটিও কিমান বন্ধ কৰা আছে সেইবিলাকে বিকো ভাজিব পৰা গ'লে ভাজিব লাগে মাথা গৰম যা তই ইয়াৰ পৰা ৰাগুত ফৈতা যাও তাৰ পৰা যা ঘৰ মানুহক লাগে না ইয়াৰ পৰা যা বেলেগ কাম কৰি যা কিবা টান বাদে নাই তুই তক ইচ্ছি যা পাউলিয়ে জাকৰাই দিব লাগিব ৰাগুত ফলি কৈ বেলেগৰ কথা কৈ নাথাকিবি সেখানে বেলেগৰ কথা কৈ নাথাকিবি নিজৰ বিলাক চিন্তা কৰ বেলেগৰ কথা কওঁ দিয়া যাই য'তে যিহে নাপাক কিয় লাগে